হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সেইদিনা আছিল 1/1/2025। মাইনা আৰু মোৰ মনটো খুবেই বেয়া আছিল। সেই দিনটো আমাৰ বাবে বহুত মনত ৰখিবলগীয়া দিন আছিল। চাওকচোন, আমি ক'লৈ গৈ আছোঁ ঠিককৈ ধৰিবই পাৰিছে চাগে। এয়া পালোহি মঙলদৈ টাউন। আহি পালোহি চিপাঝাৰ স্থিত নাৰিকলী মন্দিৰ। নাৰিকলী মন্দিৰত সেইদিনাখন ভক্তৰ বহুত আগমন আছিল। কাৰণ ভক্ত দেখিয়ে গম পাইছে চাগে তেওঁলোকে বছৰটোৰ বাবে কেনেকৈ প্ৰাৰ্থনা কৰিবলৈ আহিছে। ময়ো আপোনালোকৰ হৈ ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যে সকলোকে ভালে কুশলে ৰাখে। আহি মাইনাৰে মোৰে খুব আমনিও লাগিছিল, যিহেতু সৰু ল'ৰা ছোৱালী বাছত খুব আমনি পায় ন। সেইবাবে মাইনা আৰু মই ভিডিঅ' বনাই আহি আছিলোঁ। ঠিক আহি পালোহি আমিনগাঁও স্থিত ষ্টেডিয়ামত। তাই প্লে'গ্ৰাউণ্ডখন দেখি খুব মনত ফূৰ্তি পালে। আহি পালোঁ ঠিক শৰাইঘাটৰ ব্ৰিজ। শৰাইঘাটৰ এই ব্ৰিজৰ ভিউটো দেখি আপোনালোকৰ ভাল লাগেনে? মোৰ হ'লে বহুত ভাল লাগে। চাওকচোন, মাইনাৰ পাপাকক লগ পাই গ'লহি। ঠিক পাপাওক আমি আহিম বুলি ৰখিয়ে আছিল, কাৰণ তেওঁ জানে আমি আহিম বুলি গম পাইছিলে। সেইবাবে আমাক লৈ গৈ আছে। গৈ আমি পালোঁ আপোনালোকৰে চিনাকি ঠাই, যেন আপোনালোকে সকলোৱে চিনিয়ে পায়। মই ক'বলগীয়াৰ প্ৰয়োজনেই নাছিল, কাৰণ এই ঠাইখিনি সকলোৱে চিনি পায়। মই ভালদৰেই জানো, কাৰণ এই জেগাখিনি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখভাগ। আমি তাতে পাপাকৰ কৰ্মস্থানলৈ যাবৰ বাবে ৰৈ আছিলোঁ। ঠিক সেই দেখাই পাইছে নহয়, সেয়া হৈছে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ সমাধিস্থল, মানে নিজৰা পাৰ, সকলোৱে পৰিচিত। ময়ো আহিছিলোঁ বহুত দিনৰ আগতে মোৰ স্কুলৰ ফালৰ পৰা এক্সকাৰ্ছন। চাওকচোন, মামাকৰ লগত মাইনাৰ ফূৰ্তি। বাই, আজিলৈ ইমানেই ভিডিঅ'টো।